কবি বৰ্ণালী দত্তৰ কবিতা আজি বিদায় জনাইছো তোক। ক্ৰমশ সন্ত্ৰাসৰ ধোঁৱাই ছানি ধৰিছে মোৰ আকাশ, চৌদিশে মাথো মৃত্যুৰ কিৰিলি। অনাকাংক্ষিতভাৱে ধুমুহা গতিৰে তই আহি কিয় তছনছ কৰিছহি এই মায়াময় পৃথিৱী। অদূৰত আকৌ শুনিছো ৰিণি ৰিণি কাৰোবাৰ পদশব্দ, এয়া হেনো তোৰেই তৃতীয় তৰংগ। বাৰে বাৰে ন ৰূপেৰে আহি তই কিয় আন্দোলিত কৰিছহি আমাৰ আকাশ বতাহ। সন্ত্ৰস্ত সভ্যতাই আজি পলাই ফুৰিছে তোৰ পৰা, আঁতৰি ফুৰিছে মানুহে মানুহৰ পৰাও। মুখত মুখাৰে মানুহ হৈছে ছদ্মবেশী, গৃহবন্দী হৈ হেৰুৱাই পেলাইছে জীৱনৰ ছন্দ। দুহাতত বোলাইছে সঘনাই তোৰ বাবে মাৰণাস্ত্ৰ, হাতত তুলি লৈছে তোক প্ৰতিৰোধৰ উপায়। অথচ তোৰ ৰক্ত পিপাসু হাতোৰাই যে কতজনৰ প্ৰাণ কাঢ়ি নিলে, কত মাতৃৰ বুকু সুদা হল, কত পত্নীৰ শিৰৰ সেন্দুৰ মচা গল অকালতে। কত পিতৃ মাতৃহাৰা শিশুৰ ক্ৰন্দনত কঁপি উঠিল নিশাৰ আকাশ, কত সহোদৰৰ কান্দোনত সৰি পৰিল গছৰ অবুজন পাতবোৰ। ইমানৰ পিছতো তই কিয় ক্লান্ত হোৱা নাই? কিয় তই তোৰ গতিত সিঁচিব পৰা নাই যথৰতাৰ মন্ত্ৰ? পৰ্বতৰ শৃংগত পদাৰ্পণ কৰা সভ্যতাক তই নিশেষ নকৰিবি, বিষাদগ্ৰস্ত হৃদয়বোৰক কোঙা নকৰিবি, হতাশাগ্ৰস্ত মনবোৰকো উন্মাদ নকৰিবি। অ নৰৰক্ত পিপাসু কৰোণা, তই যাগৈ, আজি বিদায় জনাইছো তোক। সঁচাকৈ আজি বিদায় জনাইছো তোক।